কুৱেশ্যন নম্বৰ 1 মলেছা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ ত্যাগসিমহা, অপশ্যন বি হৰজ্জৰ, অপশ্যন চি শালতাম্ব, অপশ্যন ডি বীৰপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শালতাম্ব। কুৱেশ্যন নম্বৰ 2 কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে? অপশ্যন এ 1508 চনত, অপশ্যন বি 1521 চনত, অপশ্যন চি 1540 চনত, অপশ্যন ডি 1548 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1540 চনত। কুৱেশ্যন নম্বৰ 3 কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? অপশ্যন এ কছাৰী, অপশ্যন বি কোচ, অপশ্যন চি কমতা, অপশ্যন ডি চুতীয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কোচ। কুৱেশ্যন নম্বৰ 4 মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন? অপশ্যন এ উদয়াদিত্য সিংহ, অপশ্যন বি চক্ৰান্তৰ, অপশ্যন চি জয়ধ্বজ সিংহ, অপশ্যন ডি ৰত্নধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়ধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 5 আহোম শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল? অপশ্যন এ কুজা, অপশ্যন বি নাৰায়ণী, অপশ্যন চি মুধ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুজা। কুৱেশ্যন নম্বৰ 6 কোচবিহাৰৰ মুছলিম দৰ্জীজনৰ নাম কি যি শংকৰদেৱৰ শিষ্য আছিল? অপশ্যন এ আলিমেছ, অপশ্যন বি কোব, অপশ্যন চি চান্দাহাই, অপশ্যন ডি ইছমাইল ছিদ্দিকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চান্দহাই। কুৱেশ্যন নম্বৰ 7 1794 চনত কোনজন আহোম ৰজাই তেওঁলোকৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল? অপশ্যন এ চন্দ্ৰকান্ত সংহাৰ, অপশ্যন বি কমলেশ্বৰ সিনহা, অপশ্যন চি লিক্ষ্ম সিনহা, অপশ্যন ডি গৌৰীনাথ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গৌৰীনাথ। কুৱেশ্যন নম্বৰ 8 মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? অপশ্যন এ মহামাণিক্য, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 9 সতী সাধনী কোন বংশৰ ৰাণী আছিল? অপশ্যন এ আহোম, অপশ্যন বি কোচ, অপশ্যন চি চুতীয়া, অপশ্যন ডি ডিমাচা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুতীয়া। কুৱেশ্যন নম্বৰ 10 শৰাইঘাট যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিল? অপশ্যন এ বুদ্ধদেৱ, অপশ্যন বি ৰামসিংহই, অপশ্যন চি লাচিত বৰফুকন, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰামসিংহই। কুৱেশ্যন নম্বৰ 11 কোনে আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল? অপশ্যন এ মোমাই তামুলী বৰুৱা, অপশ্যন বি প্ৰতাপত সখাহ, অপশ্যন চি লাহ আঞ্চলিক প্ৰাণীকণ, অপশ্যন ডি চক্ৰপাণি বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোমাই তামুলী বৰুৱা। কুৱেশ্যন নম্বৰ 12 হস্তিবিদ্যানৱ কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল? অপশ্যন এ প্ৰামান সঞ্চয়, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিৱসিংহ। কুৱেশ্যন নম্বৰ 13 চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ বীৰপাল, অপশ্যন বি ৰত্নধ্বজ পাল, অপশ্যন চি ময়ূৰধ্বজ পাল, অপশ্যন ডি সত্যনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বীৰপাল। কুৱেশ্যন নম্বৰ 14 আহোম গাঁৱৰ ৰাজধানী গড়গাঁও দখল কৰা মিজুমলা কাৰ অধীনস্থ এজন ৰাজ্যপাল? অপশ্যন এ জাহাংগীৰ, অপশ্যন বি শাহজাহান, অপশ্যন চি ঔৰাঙেৰ, অপশ্যন ডি বাহাদুৰ শ্বাহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঔৰাঙেৰ।
কুৱেশ্যন নম্বৰ 15 নিম্নলিখিত থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি বাণিজ্যিক থিয়েটাৰ অপশ্যন এ কোহিনুৰ থিয়েটাৰ অপশ্যন বি আবাহন থিয়েটাৰ অপশ্যন চি নটৰাজ থিয়েটাৰ অপশ্যন ডি ভাগ্যদেৰী থিয়েটাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নটৰাজ থিয়েটাৰ কুৱেশ্যন নম্বৰ 16 ভাৰতবৰ্ষৰ অন্তৰ্গত হিমালয়ৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি আছিল অপশ্যন এ মাউণ্ট এভাৰেষ্ট অপশ্যন বি কাঞ্চনজংঘা অপশ্যন চি মাকালু অপশ্যন ডি নন্দাদেৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাউণ্ট এভাৰেষ্ট কুৱেশ্যন নম্বৰ 17 ভাৰতৰ তেল থকা ঠাইসমূহৰ কোনবিধ হিলেৰে গঠিত অপশ্যন এ লুটিনিক হিল অপশ্যন বি আছে আলে হিল অপশ্যন চি দেদিয়াল হিল অপশ্যন ডি ৰূপান্তৰিত হিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেদিয়াল হিল কুৱেশ্যন নম্বৰ 18 ধৱলগিৰি শৃংগ ক'ত অৱস্থিত অপশ্যন এ কাশ্মীৰ অপশ্যন বি খোৱাৰ অপশ্যন চি টিকাত নেপাল অপশ্যন ডি কাকত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি খোৱাৰ কুৱেশ্যন নম্বৰ 19 ভাৰতৰ প্ৰাচীনতম পৰ্বতখন কি অপশ্যন এ হুমুনিয়াহ অপশ্যন বি আৰাৱলী অপশ্যন চি সাহাট অপশ্যন ডি পূৰ্ব গোৱাত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰাৱলী কুৱেশ্যন নম্বৰ 20 তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই অপশ্যন এ ছিকিম অপশ্যন বি মত প্ৰদান অপশ্যন চি জম্মু আৰু কাশ্মীৰ অপশ্যন ডি গাই ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছিকিম কুৱেশ্যন নম্বৰ 21 নৰ্মদা নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছে অপশ্যন এ চন্দ্ৰগড় অপশ্যন বি মানদালা অপশ্যন চি অমকব বিচাৰিক অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অমকব বিচাৰিক কুৱেশ্যন নম্বৰ 22 গোদাবৰী নদীৰ উৎপত্তি স্থান ক'ত অপশ্যন এ পবিৰাপুৰ অপশ্যন বি নাছিক অপশ্যন চি ঐবিয়াবা অপশ্যন ডি ননাবালা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঐবিয়াবা কুৱেশ্যন নম্বৰ 23 বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোন নদীৰ মাজত অৱস্থিত অপশ্যন এ নৰ্মদা অপশ্যন বি ব্ৰহ্মহিমৰী অপশ্যন চি যমুনা অপশ্যন ডি গোদাবৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্ৰহ্মহিমৰী কুৱেশ্যন নম্বৰ 24 আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুঠ দ্বীপৰ সংখ্যা কিমান অপশ্যন এ 250 অপশ্যন বি 230 অপশ্যন চি 229 অপশ্যন ডি 219 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 219 কুৱেশ্যন নম্বৰ 25 ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্যখন কোনখন অপশ্যন এ মিজোৰাম অপশ্যন বি গুৱাহাটী অপশ্যন চি কেৰেলা অপশ্যন ডি নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুৱাহাটী কুৱেশ্যন নম্বৰ 26 ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি অপশ্যন এ উত্তৰ প্ৰদেশ অপশ্যন বি মধ্যপ্ৰদেশ অপশ্যন চি ৰাজস্থান অপশ্যন ডি মেঘালয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজস্থান কুৱেশ্যন নম্বৰ 27 তলৰ কোনখন কেন্দ্ৰীয় শাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম অপশ্যন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অপশ্যন বি দাদব আৰু নগৰ হাভেলী অপশ্যন চি পণ্ডিচেৰী অপশ্যন ডি মদম আৰু দিউ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কুৱেশ্যন নম্বৰ 28 আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে
অপশন এ পৃথিবী, অপশন বি আস্তারে, অপশন সি তামিলনা, অপশন ডি মহারাষ্ট্র। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ পৃথিবী। কুৱেশ্যন নম্বৰ 29, তলৰ কোনকেইবিধ উল্লেখযোগ্য বাৰিষাৰ শস্য? অপশন এ ধান, গম আৰু কপাহ, অপশন বি বাৰ্লি, দৈল, অপশন সি ঘেঁহু, সৰিয়হ, অপশন ডি গম আৰু কুঁহিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ধান, গম আৰু কপাহ। কুৱেশ্যন নম্বৰ 30, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল? অপশন এ বিহাৰত, অপশন বি পঞ্জাৱত, অপশন সি পশ্চিমবংগত, অপশন ডি উত্তৰ প্ৰদেশত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি পঞ্জাৱত। Thank you watching the video. Please subscribe now, like, share.